নমস্কাৰ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো ডিজিটেল ফেক্টৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছো ভাৰতৰ 10টা আটাইতকৈ শক্তিশালী সামৰিক বাহিনীৰ বিষয়ে আৰু এই সামৰিক বাহিনীকেইটা কি গোটেইখিনি এই ভিডিঅ'টোত জনাম গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰি উৎসাহিত কৰিব আৰু চেনেলটোত নতুনকৈ সোমালে সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে এই চেনেলটোৰ জৰিয়তে সদায় চাই থাকিব পাৰিব তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নম্বৰ 10ত থকা ফ'ৰ্চটোৰ নাম হৈছে চেণ্ট্ৰেল এণ্ড ষ্টেট আৰ্ম ফ'ৰ্চ দেশৰ যিকোনো কোণত যেতিয়া ন্যায়পালিকাৰ পৰিস্থিতিৰ অৱনতি ঘটে তেতিয়া এনে পৰিস্থিতি ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্যিক সশস্ত্ৰ বাহিনী মোতায়েন কৰা হয় যেতিয়া কোনো হিংসাত্মক প্ৰতিবাদ হয় তেতিয়া ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণভাৱে সক্ষম হয় ইয়াৰ উপৰিও যিকোনো সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰৰ বিষয়ে তথ্য পোৱাৰ পাছতেই এই ফ'ৰ্চটোৱে কাম কৰিবলৈ আগবাঢ়ি যায় নম্বৰ 9ত আছে স্পেচিয়েল প্ৰটেকশ্যন গ্ৰুপ ভাৰতৰ প্ৰধানমন্ত্ৰী প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক সুৰক্ষা প্ৰদান কৰাৰ কাৰণে এই ফ'ৰ্চটো গঠন কৰা হৈছে নম্বৰ 8ত আছে স্পেচিয়েল ফ্ৰণ্টিয়াৰ ফ'ৰ্চ SFF অৰ্থাৎ 1962 চনত ভাৰত চীন যুদ্ধৰ পিছত বিশেষ সীমান্ত বাহিনী সৃষ্টি কৰা হৈছিল যুদ্ধ মাটিতেই হওক বা পৰ্বতৰ ওপৰতেই হওক বা ঘন অৰণ্যতেই হওক এই বিশেষ অৰ্ধসামৰিক বাহিনী সকলো ঠাইতেই দেশৰ সেৱা উপলব্ধ কৰিবলৈ আগ্ৰহী শত্ৰুৰ ভৱিষ্যতৰ পৰা দেশবাসীক ৰক্ষা কৰা আৰু চোৰাংচোৱা তথ্য সংগ্ৰহ কৰা সন্ত্ৰাসবাদ দিয়ালৈকে বিশেষ সীমান্ত বাহিনী সকলো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে এই ফ'ৰ্চটোৱে নম্বৰ 7ত আছে কোব্ৰা কমাণ্ডো বেটেলিয়ন ফৰ ৰিজলুট একশ্যন অৰ্থাৎ কোব্ৰা CRPF ইয়াৰ এক বিশেষ শক্তি আছে যাৰ কাম হৈছে দেশৰ নক্সালবাদৰ কবলৰ পৰা ৰক্ষা কৰা 2008 চনত সৃষ্টি কৰা ৰেপিড একশ্যন ফ'ৰ্চে এতিয়ালৈকে ভাৰতৰ পৰা বহুতো নক্সালবাদী সংগঠনক মুক্ত কৰিছে নম্বৰ 6ত আছে ফ'ৰ্চ 1 2001 চনৰ মুম্বাই আক্ৰমণৰ পিছত মহাৰাষ্ট্ৰ চৰকাৰে ভাৰতৰ আটাইতকৈ সক্ষম আৰু যুৱ কামাণ্ডোসকলক এক বিশেষ বাহিনী সৃষ্টি কৰিছিল যাক ফ'ৰ্চ 1 বুলিও কোৱা হয় এই শক্তিৰ কেৱল এটাই লক্ষ্য মুম্বাইক সদায় সুৰক্ষিত কৰি ৰখা যাক সপোনৰ চহৰ বুলি কোৱা হয় ফ'ৰ্চ 1 হৈছে বিশ্বৰ দ্ৰুততম বিকাশশীল বিশেষ বাহিনীবোৰৰ ভিতৰত এটা নম্বৰ 5ত আছে নেশ্যনেল ছিকিউৰিটি গাৰ্ড NSG আপুনি হয়তো নিশ্চয় এই নামটো শুনিছে ব্লেক কেটছ নামেৰে জনাজাত এই কামাণ্ডোসকলৰ হৈছে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সন্ত্ৰাসবাদী বিৰোধী শক্তি আপুনি নিশ্চয় এই কামাণ্ডোসকলৰ VIP নিৰাপত্তা আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ বিফল কৰা দেখিছে NSG কামাণ্ডো হোৱাটো বহুতো কঠিন আপুনি ইয়াৰ পৰা বুজিব পাৰে যে 80%ৰো অধিক যুৱক যুৱতীয়ে তেওঁলোকৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিব নোৱাৰে আৰু যিসকলে সেইবোৰ সম্পূৰ্ণ কৰে তেওঁলোকেই ফেণ্টম NSGৰ সহায়ত লাভ কৰিব কামাণ্ডো হ'বলৈ নম্বৰ 4ত আছে ঘাতক ফ'ৰ্চ কেৱল মাৰাত্মকেই নহয় অতি মাৰাত্মক বুলি প্ৰমাণিত কৰা হয় দেশৰ সেনাৰ প্ৰতিটো বেটেলিয়নৰ সৈতে এটা মাৰাত্মক সৈন্যৰ এটা দল আছে এই বাহিনীবোৰৰ ওচৰত পৃথিৱীৰ আটাইতকৈ উন্নত অস্ত্ৰ আৰু কামাণ্ডোসকলক প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সম্পূৰ্ণ প্ৰশিক্ষণ দিয়া হয় নম্বৰ 3ত আছে গাৰ্ড কামাণ্ডো ফ'ৰ্চ ভাৰতীয় বায়ু সেনাৰ এটা বিশেষ গোট এই দ্ৰুত কাৰ্য শক্তিবোৰে দেশৰ আকাশ সীমা সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় প্ৰতিটো কলাত বিশেষজ্ঞ প্ৰদান কৰে এজন আগ্ৰহী কামাণ্ডো হ'বলৈ আপুনি 3 বছৰ কঠোৰ প্ৰশিক্ষণ হ'ব লাগিব এই প্ৰশিক্ষণৰ সময়ত এই সকলোবোৰ কৌশল বায়ুযুদ্ধ সঠিক লক্ষ্য অনুসন্ধান আৰু উদ্ধাৰ ঘন অৰণ্য আৰু হিমশীতল এলেকা জীয়াই থাকিবলৈ আৰু বায়ুৰ বিপদবোৰ অপহৰণ হোৱা প্ৰতিহত কৰিবলৈ শিকোৱা হয় নম্বৰ 2ত আছে পেৰা কামাণ্ডো 1966 চনত নিৰ্মাণ কৰা এই পেৰা কামাণ্ডো বাহিনী হৈছে ভাৰতৰ আটাইতকৈ প্ৰশিক্ষিত বিশেষ বাহিনী এই বাহিনীটোত যোগদান কৰা কামাণ্ডোসকলে পৃথিৱীৰ আটাইতকৈ কঠিন সামৰিক প্ৰশিক্ষণ ল'ব লাগে য'ত তেওঁলোকৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক একাগ্ৰতাৰ সকলো পৰীক্ষা
পূৰণ কৰিব লাগে। নাম্বাৰ 1 নাম্বাৰ 1ত আছে মাৰ্কোজ। সামুদ্ৰিক কামাণ্ডো মাৰ্কোজ হৈছে ভাৰতৰ পদাতিক বাহিনীৰ এক বিশেষ সামৰিক দল, যাৰ কাম হৈছে সাগৰীয় পথেৰে দেশৰ সকলো যিকোনো বিপদ উন্মোচন কৰা। আৰু আজিৰ ভিডিঅ'টোত এই 10টা বাহিনীৰ বিষয়ে মই আপোনালোকক যোগদালো, আৰু এই 10টা বাহিনীৰ বিষয়ে আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব নাপাহৰিব।